আপোনাৰ সন্তানেও মেগী খাই ভাল পায় নেকি? যদিহে ভাল পায় তেনেহ'লে সাৱধান। আপোনাৰ এটি ভুলৰ বাবে আপুনিও হেৰুৱাবলগীয়া হ'ব পাৰে আপোনাৰ সন্তানক। মেগী খাই কৰুণ মৃত্যুক সাৱটি ল'লে এটি কণমানিয়ে। 5 বছৰীয়া কণমানিটোৰ নাম হৈছে চাকিবুল। এই খবৰ কাছাৰৰ কাটিগড়াৰ এখন বেচৰকাৰী বিদ্যালয়লৈ যাওঁতে টিফিনত মেগী আৰু চিপছ লৈ গৈছিলে। মেগী আৰু চিপছ খোৱাৰ পিছতেই শ্ৰেণীকোঠাতে হঠাৎ অচেতন অৱস্থাত বাগৰি পৰে শিশুটি আৰু তাৰ পিছতেই তৎক্ষণাত চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে। আৰু মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত সম্পূৰ্ণৰূপে স্পষ্টভাৱে আহিছে যে মেগী খোৱাৰ বাবেই শিশুটিয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। 5 বছৰীয়া কণমানিটিৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটিত। গতিকে সাৱধান হওক, এনেধৰণৰ ঘটনা যাতে আপোনাৰ লগতো দুনাই নহয় তাৰ বাবে। আৰু শিশুটিয়ে যদি আপোনালোকৰ পেকেটৰ বস্তু খাই ভাল পায় তেতিয়াহ'লে পেকেটৰ বস্তু পৰিহাৰ কৰক। এই ভিডিঅ'টো তেওঁলোকক দেখুৱাওক, কণমানিটোৰ ফটোকপি তেওঁলোকক দেখুৱাওক। গতিকে সাৱধানে থাকক, ভালে থাকক।